দুজন ডেকাৰ লগত ফোন দি আজি খেলখন উপভোগ কৰিম। নমস্কাৰ দৰ্শক বন্ধু, ভিন্ন স্বাদৰ ইউটিউব চেনেল আছামিজ ব্লগছলৈ মই মহিবুল আপোনালোকক স্বাগতম জনাইছোঁ আৰু পুনৰবাৰ আপোনালোকক লৈ আহিছোঁ হাউলি ৰাস মহোৎসৱলৈ। দৰ্শক বন্ধু, হাউলি ৰাস মহোৎসৱক লৈ ইতিপূৰ্বে দুটা ভিডিঅ' এই চেনেলত আপলোড কৰা হৈছে। সেই ভিডিঅ'সমূহ আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰে অথবা মই আই বটনত সেই ভিডিঅ'ৰ লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ চাব পাৰে। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু অনুষ্ঠান সম্পৰ্কে কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব, মই যথাসাধ্য তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আপুনি যদিহে চেনেলটোত নতুনকৈ প্ৰৱেশ কৰিছে তেন্তে এনেধৰণৰ আৰু ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যন পাবলৈ বেল আইকনটো টিপিবলৈ নাপাহৰিব। থাম্বনেইল চাই আপুনি নিশ্চয় ধৰিব পাৰিছে যে আজি আমি হাউলি ৰাস মেলাৰ আনন্দ মেলাথলীত ফান এণ্ড মস্তি কৰিম। তাৰ বাবে পোনতে আমি আনন্দ মেলাথলীত প্ৰৱেশ কৰিম। আনন্দ মেলাথলীলৈ প্ৰৱেশৰ বাটত আছে লটাৰী জাতীয় খেলৰ বিভিন্ন ষ্টল। তাৰে এটা ষ্টলত শক্তিৰ পৰীক্ষা লোৱা হয়। নিয়মটো হৈছে এইটো একে চাইডৰ পৰা ধৰিব লাগিব, তেতিয়াহে লাভ কৰিব। 100 ছেকেণ্ডৰ নিয়ম। सोनों के साथ हिंदी भाषा लेके आए हम लोग। हमारे सामने साधु नहीं, गुरु मंत्र नहीं। নাই, এতিয়ালৈকে কোনেও নোৱাৰিলে। এতিয়া আমি যাম হাউলি চণ্ডী বৰুৱা ষ্টেডিয়ামলৈ। এয়া চাওক কিদৰে লোকে লোকাৰণ্য হৈ আছে। বিভিন্ন পণ্য সামগ্ৰীৰ দোকান, গ্ৰন্থমেলা, প্ৰদৰ্শনী, ৰেষ্টুৰেণ্ট, প্ৰদৰ্শনীমূলক ষ্টলসমূহত আমি এতিয়া সন্মুখলৈ আগুৱাই যাম। এয়া হৈছে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ তোৰণ। আমি এতিয়া পুনতে গ্ৰন্থমেলাত প্ৰৱেশ নকৰিম, আমি উপস্থিত 2 এজনৰ মতামত ল'বলৈ চেষ্টা কৰিম। বহুত ভাল লাগিছে এটা আহি, আমি আগৰ পৰা দিল্লী আহি থাকোঁ। এতিয়া আমি প্ৰৱেশ কৰিম ৰেষ্টুৰেণ্ট জোনত। ইয়াত আছে বিভিন্ন ধৰণে আকৰ্ষণীয়কৈ সুসজ্জিত ৰেষ্টুৰেণ্ট, য'ত উপলব্ধ হয় ভিন ভিন ধৰণৰ আকৰ্ষণীয় খাদ্য সম্ভাৰ। ট্ৰেডিশ্যনেল ফুড হয়, আপোনালোকে দেখা পাইছে। এইটো এটা বিশেষ আইটেম, বাঁহৰ চুঙাত হাঁহৰ মাংস। এইদৰে আপোনালোকে দেখা পাইছে বাঁহৰ চুঙাত হাঁহৰ মাংস। আমি পুনতে উপভোগ কৰিম মৌতপা কোৱা শীৰ্ষক বাইক আৰু কাৰৰ ষ্টাণ্ট ৰাইডিং। এই সম্পৰ্কে এটা পূৰ্ণদৈৰ্ঘ্যৰ ভিডিঅ' এই চেনেলত ইতিমধ্যে আপলোড কৰা হৈছে। তাৰ লিংক মই আই বটনত দি দিম, তাৰ পৰা গৈ আপোনালোকে চাই ল'ব পাৰে। এয়া হৈছে হাউলিৰ ৰাস মেলা আৰু আনন্দ মেলাৰ ড্ৰোন ভিউ। টান দৃশ্য উপভোগ কৰাৰ পিছত আমি পুনৰাই বিভিন্ন চেৰেকীৰ খেলসমূহৰ দৃশ্য দেখুৱাম। এয়া চাওক এক নতুন খেল। কি ভয়ানক। এতিয়া আমি ইয়াত উঠো, 2 এজনৰ মতামত আগতে জানি লওঁ। ভালেই লাগছে দাদা, ভয়তো লাগে, অলপ লাগবই। ডেঞ্জাৰ আছে, বহুত ডেঞ্জাৰ। ভয় লাগা নাই? এতিয়া আমি ইয়াত উঠিবলৈ প্ৰস্তুত। মোৰ হাতে 2জন ভাইটি আছে। নাম কি তোমাৰ? কিতাব আলী। তোমাৰ নাম? মোৰ নাম ছফিউৰ ৰহমান। ঘৰ ক'ত? ঘৰ মন্দিয়াত। মন্দিয়াতে। আচ্ছা, মন্দিয়াত 2জন ডেকা ল'ৰাৰ লগত মন দি আজি খেলখন উপভোগ কৰিম। মজা হ'ব।
যিহেতু ইয়াত উঠি কেমেৰা কৰা সম্ভৱ নহয় গতিকে আমি ইয়াৰ পৰাই সেই দৃশ্য দেখুৱাম হাউলি ৰাসত উপভোক্তাৰ মনোৰঞ্জনৰ বাবে কি নাই চাৰ্কাছ মেজিক শ্ব' দোলনা ৱাটাৰ পাৰ্ক সকলো আছে লগতে আছে বিভিন্ন ধৰণৰ আকৰ্ষণীয় খাদ্যৰ সম্ভাৰ তাৰ ভিতৰত এই চাহ খাবৰ এই বিস্কুট চাহ অন্যতম অৰ্থাৎ বিস্কুটৰ আৰ্হিৰ চাহ কাপত এওঁলোকে আপোনালোক চাহ পৰিৱেশন কৰিব মাথো 40 টকাৰ বিনিময়ত আপুনি চাহ খোৱাৰ লগে লগে সেই কাপকো খাব পাৰিব দাদা আছে দাদা নমস্কাৰ থেংক ইউ আহৰ দোকানখনত দ্য ড্ৰিংক যিটো দি চাহ হাব বুলি আছিলে সেই চাহ হাবটোত আপোনালোকে আহক সঁচাকৈ ভাল লাগিছে মোৰতো যথেষ্ট ভাল লাগিছে মই পকৰা এটা তেওঁলোকে অফাৰ কৰিছিলে খাই মই বিৰাট ভাল পাইছোঁ আশা কৰিছোঁ দৰ্শকেও খাই ভাল পাব আৰু এইখন চাহ এইবাৰ আটাইতকৈ বেছি ৰাসৰ মুখ্য আকৰ্ষণ হিচাপে এইখন চাহৰ বিপণী আহিছে আৰু দাদাক লগ পাই মোৰ ভাল লাগিছে আৰু মই নিউজ পৰ্টেল আছে দাদা ডিটেইলছ কৈ দিব মোক হয়তো ইয়াৰ লোকেল বহুত মানুহে চিনি পায় মই ME24 যে কৰোঁ বহুত মানুহে মোক মাতে ইয়াতে আৰু আশা কৰিছোঁ মোৰ ME24 দৰ্শক কৈছোঁ যদি কোনোবাই চাই আপোনালোকে মোক যেনেকৈ সমৰ্থন কৰিছে দাদাকো তেনেকৈ সমৰ্থন কৰিব এয়া চাওক কিদৰে চাহৰ লগতে চাহ কাপকো খাই আছোঁ মই অৱশেষত মই কাপকে খাই পেলাই এই মেলাত অস্থায়ীভাৱে নিৰ্মিত টেৰেছযুক্ত অস্থায়ী ৰেষ্টুৰেণ্টসমূহ গ্ৰাহকৰ অন্যতম আকৰ্ষণ ইয়াত বহি আপুনি গোটেই মেলাথলীৰ ভিউ উপভোগ কৰিব পাৰে ইয়াত আমি এইগৰাকীমান কিশোৰক লগ পাইছিলোঁ लाइक चैनल सब्सक्राइब कर देना लाइक कर देना और शेयर कर देना मोर नाम फारुक अली आহমেদ मोर नाम मोहसिन हुसैन खान এতিয়া আমি আছি হাউলি ৰাসত আৰু মোৰ নাম চাহানুৰ মণ্ডল বিৰাট ভাল লাগিছে बहुत ভাল লাগিছে আপোনালোক আহক হাউলি ৰাসত মজা লওক নামটো ৰাকেশ আলম আৰু মোৰ নাম সাহিল ৰাজা ৰাসত আহি বহুত ভাল লাগিছে বহুত ভাল লাগিছে আমি বহুত এক্সাইটেড ফিল কৰি আছো বহুত ভাল লাগছে এতিয়া আমি খাম মটকা বিৰিয়ানী মটকা অৰ্থাৎ মাটিৰ পাত্ৰত এইদৰে ৰন্ধা বিৰিয়ানী ইয়াত আপোনাক পৰিৱেশন কৰিব এয়া মোৰ মটকা বিৰিয়ানী আহি পালেহি এতিয়া দাদা এজনৰ আমন্ত্ৰণত মই ধোঁৱা চাঙত উঠি মানে এই ৰেষ্টুৰেণ্টখনৰ নামেই ধোঁৱা চাং ওপৰৰ চাঙত উঠি আহাৰ গ্ৰহণ কৰিব পাৰে বাবে চাগে এই ৰেষ্টুৰেণ্টখনৰ এই নাম তাৰ বিৰিয়ানী যথেষ্ট সমাধান ইয়াৰ চাঙৰ পৰা আপোনালোকক মেলাথলীৰ ভিউ দেখুৱাম এতিয়া দাদাজনৰ সৈতে দুই এষাৰ কথা মোৰ নাম শ্ৰী বনজিৎ দাস মোৰ ঘৰ বজালী জিলাৰ উজানবোৰ গুৰিত বিক্ৰী বেয়া নহয় যিহেতু কৰোণাৰ কাৰণে 2 বছৰ ৰাস মানে স্থগিত হৈ গৈছিল দেশত মহামাৰীৰ কাৰণে এইবাৰ অলপমান বেয়া নহয় মানুহ বহুত দেখিছোঁ মানুহৰ সমাগমো বহুত হৈছে সন্মুখত আমি প্ৰৱেশ কৰিম গ্ৰন্থমেলাৰ প্ৰদৰ্শনীথলীত গ্ৰন্থমেলাথলীত দৰ্শকৰ সমাগমে বৈদ্যুতিন মাধ্যমৰ জনপ্ৰিয়তাই গ্ৰন্থৰ জনপ্ৰিয়তা যে হ্ৰাস কৰিব পৰা নাই তাৰে ইংগিত প্ৰদান কৰে ইয়াত এতিয়া এজন পুথি বিক্ৰেতাৰ সৈতে দুআষাৰ কথা পাতিম আমি ABS প্ৰসাৰণ তৰফৰ পৰা আপোনালোকৰ চেনেলক প্ৰথমতে ধন্যবাদ জনাইছোঁ হয় ৰাসৰ গ্ৰন্থমেলাত বহুত ভাল বিক্ৰী হৈ আছে এইবাৰ চেলিংটো বহুতেই ভাল আৰু পৰিৱেশটো বহুত ভাল বুলি ক'ব লাগিব চবতছে আমাৰ ইংলিছ নভেলখন বেছি বিক্ৰী হৈ আছে আৰু তাৰ মাজতে আপোনাৰ হেৰিটো ধ্বজতৰ কিতাপখন বেছি চেল হৈ আছে এতিয়া আমি দেখুৱাম প্ৰদৰ্শনীথলীৰ কিছু দৃশ্য প্ৰদৰ্শনীথলীতে আছে আত্মসহায়ক গোটৰ বিপণী আমি ধৰক আচাৰ পাপৰ এনেকৈ বিক্ৰী কৰি আছোঁ হয় বিক্ৰী কেনে চলি আছে বিক্ৰী আগৰ কেইদিন ভালে আছিল আজি
দৰ্শক বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিছে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি চেনেলটোত নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আমাৰ পৰৱৰ্তী ভিডিঅ' হ'ব এই দুঃসাহসিক স্থান দৃশ্যসমূহৰ ওপৰত গ্ৰাহকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ক্ষুদ্ৰ বুট বিক্ৰেতাজনে গ্ৰহণ কৰা ব্যৱস্থাই পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু এষাৰ কথা কৈ থওঁ মেলা চাই উভতাৰ পথত যদি খুচুৰা পইচা অলপ হাতত থাকে তেন্তে এই অসহায় মানুহখিনিক দান কৰিব পাৰে কোনো পুণ্যৰ আশা নকৰাকৈ আজিলৈ ইমানেই টিল দেন টেক কেয়াৰ বাই